हेलो गाइस मैं पुखुरीर सन्मुखत आइছো এইটো চাওক চাইছে পুখুৰীৰ সন্মুখত এইটো সূৰ্যা এইটো হিও ক্যামেৰাৰ ব্লগ বনাই আছে আপোনালোকে চাইছে না ইফালে এবেন ফুৰবা যাইছো ধান খেতৰ সন্মুখত ব্লগ বগৰী গছৰ তলত পালো হেতুকে এই ধান খেতি চাওক কি বঢ়িয়া লাগে ভাল লাগে ধান খেতৰ সন্মুখত বাহ কি ভাল লাগে চাইছে আপোনালোকেও এটো হল ৰাস্তা চাইছে আপোনালোকে ৰাস্তাটো ব্লগচোন অলপমান আগত যাওঁ ইফালে চাওঁ আগফালে চাওক আপোনালোকেও এইটো সন্মুখত গৰু এটা ঘাঁহ খাই আছে কিন্তু ঘাঁহ খানে কাকবা খাই আছে সিয়ে জানে আৰু সি সূৰ্য ফল মাজে মাজে চকল লগাই আছে ইফালে পৰা সিফালে ইফালে পৰা ইফাল এই চাওক কিমান বছৰৰ ডাঙৰ গাছ আছে আমাৰ সন্মুখত চাব হা এই চাওক এইটো কিমান বছৰ হল গম পাইছে না আপোনালোকেও এই গছটো মোটামুটি 40 বছৰ মান হ'ব এতিয়া না মোৰ জন্ময়ো নাই মই এর কেঙ্গে কম আপোনালোকে চাইছে গছটো কিমান লম্বা চাইছে না আৰু তো লম্বা আছে বাহিৰতো আছে তো গাইস মোৰ এইখিনি আছিল সৰু ব্লগ লাইক সাবস্ক্রাইব টু আৰু শেয়াৰ টু কৰি দিব বাই বাই